নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক LPG গেছ চিলিণ্ডাৰ সম্পৰ্কে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদী কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। নৰেন্দ্ৰ মোদী কেবিনেটে লৈছে এটা ডাঙৰ সিদ্ধান্ত। এতিয়া মাত্ৰ 600 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। এইসকল হিতাধিকাৰীয়ে মাত্ৰ 600 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। এই সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে এটা ফ'ল' দি ৰাখিব। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীৰ ৰাজসাহায্য 200 টকাৰ পৰা 300 টকালৈ বৃদ্ধি। নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদী কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। আগন্তুক কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটে আজি এটা ডাঙৰ সিদ্ধান্ত লয়। কেবিনেটে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীৰ ৰাজসাহায্য 200 টকাৰ পৰা 300 টকালৈ বৃদ্ধি কৰিছে। কেবিনেটে ৰক্ষাবন্ধন উপলক্ষে LPGত 200 টকা কৰ্তনৰ ঘোষণা কৰিছিল। আজি উজ্জ্বলা হিতাধিকাৰীসকলৰ পৰিমাণ 200 টকাৰ পৰা 300 টকালৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বৈঠকৰ পিছত এখন সংবাদমেলত কয়, প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। আমি ৰক্ষাবন্ধন আৰু ওনাম উপলক্ষে LPG চিলিণ্ডাৰৰ মূল্য 200 টকা হ্ৰাস কৰিছিলোঁ। এই মূল্য 1100 টকাৰ পৰা 900 টকালৈ হ্ৰাস পাইছে। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে 700 টকাত গেছ পাবলৈ আৰম্ভ কৰিছিল। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলৰ ভগ্নীসকলে এতিয়া 300 টকাৰ ৰাজসাহায্য লাভ কৰিব, অৰ্থাৎ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে এতিয়া 600 টকাত গেছ চিলিণ্ডাৰ লাভ কৰিব। কেবিনেটে বন দেৱতাৰ নামত তেলেংগানাত এখন কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয় স্থাপনৰ বাবেও অনুমোদন জনাইছে। এই কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়খন 889 কোটি টকা ব্যয়েৰে মুকলি কৰা হ'ব। কেবিনেটে কেন্দ্ৰীয় টাৰ্মিক বোৰ্ড গঠনৰ বাবে অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়েও তেলেংগানাত এই কথা ঘোষণা কৰিছিল। তো বন্ধুসকল, দেখিব পাইছে উজ্জ্বলা হিতাধিকাৰীসকলে মাত্ৰ 600 টকাতে এতিয়াৰ পৰা গেছ চিলিণ্ডাৰ লাভ কৰিব। যথেষ্ট সকাহ লাভ কৰিব, সকাহ পাব এইসকল উজ্জ্বলা হিতাধিকাৰীসকলে। আৰু এতিয়াৰ পৰা মাত্ৰ 600 টকাতে গেছ চিলিণ্ডাৰ লাভ কৰিব পাৰিব আপুনি, যদি আপুনি উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী হয়। যদি আপোনাৰ গেছ চিলিণ্ডাৰ কানেকশ্যন আছে তেতিয়াহ'লে আপুনি মাত্ৰ 600 টকাতে গেছ সংযোগ লাভ কৰিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা মতামত থাকিলে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।